নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। কাৰণ আজি আমাৰ ইয়াতে এটা ওপৰে কিবা পৰিছে, মানুহে কৈ আছে বেলুন আৰু তাৰ লগতে চাৰ্কেট এখনো আছে। কি বস্তু হয় সেইটো আপোনালোকক দেখুৱাম আজি। ভিডিঅ'টো শেষলৈ চাই থাকক। এটা ৰাস্তা দি যাব পাৰছ না নাই? এই আমাৰ গাঁৱৰ ৰাস্তাই। হেল্ল' ফ্ৰেণ্ডছ, এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তা। ইমান বেয়া ৰাস্তাৰ মাজতো আমি মানে কি আপ এণ্ড ডাউন কৰি আছোঁ। এনেকুৱা ৰাস্তা আৰু ক'ত আছে? ক'তো নাই চাগে। এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তা। এইটো ৰাস্তাৰে আমি ঈদ পঢ়িব যাওঁ। আমাৰ বছৰ দুটা ঈদ আহে। এই দুটা ঈদো আমি মানে কি ৰাস্তাৰে ভালকৈ খোজকাঢ়ি যাই পঢ়িব নোৱাৰোঁ। কাৰণ ৰাস্তাকেইটা ইমানেই বেয়া যে চেণ্ডেল আমি ঘৰত থৈ যাব লাগে। একচুৱেলি আজি ৰাতিপুৱা গম পালোঁ, মোৰ তাত এটা ফোন আহিলে যে বিক্ৰম দা, আমাৰ ইয়াতে কিবা এটা মেচিন পৰিছে, বেলুন এটা পৰিছে আৰু মেচিন এটা পৰিছে, যিকেইটা আমাৰ গাঁৱৰ ভিতৰুৱা অঞ্চল। আৰু এই ভিতৰুৱা অঞ্চলটোত মানুহে আচৰিত মানিছে এই বস্তুটো দেখি। আৰু তেনে ক্ষেত্ৰত যেতিয়া মোক ফোন কৰিলে, মই আহিলোঁ। আহি দেখিলোঁ যে এইটো এটা কিবা মেচিন আছে ইয়াতে কি বা এইটো মই বিশেষ নাজানো এইটো। আৰু এই বস্তুটোৰ কাৰণে মই অলৰেডি পুলিচক হেৰি কৰিছোঁ। পুলিচ আহি পাইছে ইতিমধ্যে আমাৰ জামবাৰী আৰক্ষী চকীৰ। আৰু এইটো কি মেচিন আচলতে মই ঠিক ধৰিব পৰা নাই। মই ভালদৰে দেখুৱাবলৈ গৈছোঁ মোৰ বন্ধুজনক। এই দেখুৱাই আছে, আচলতে এডাল পেৰাচুট, আৰু এই পেৰাচুটডালেৰে এইটো আহিছে আৰু লগত এটা বেলুন আহিছে। আৰু মই বেলুনটোও দেখুৱাবলৈ ক'ম। কৈ থকাজন হ'ল বিক্ৰম দা। বিক্ৰম দাৰো এটা ফেচবুক পেজ আছে, বিক্ৰম দাস বুলি। ফ্ৰেণ্ডছ, আপোনালোকে চাব। ফ্ৰেণ্ডছ, বিক্ৰম দাৰো পেজটো ফ'ল' কৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এইযোৰ এটা ছুইচ আছে, ছুইচটো অন কৰিলে ৰেড লাইট জ্বলে। আমাৰ বন্ধু এজনে ছুইচটো অন কৰি দিছে, চাই লওক আপোনালোকে ৰেড লাইট মাৰি আছে। কি বস্তু হয়? এতিয়া মই দেখুৱাম আপোনালোকক বেলুনটো। এইটো বেলুনটো চাওকচোন আপোনালোকে, মোৰ বন্ধুজনে দেখুৱাইছে চাওক। হয়, এইটো বেলুন আচলতে বেলুনটো বহুত প্ৰকাণ্ড বেলুন হয়। এইটো ডাঙৰ হয় আচলতে। আৰু এই ঘটনাটো সংঘটিত হ'ল আমাৰ দক্ষিণ কামৰূপৰ 2 নম্বৰ জামপাৰী অন্তৰ্গত আলিগড় গাঁৱত। আৰু আচলতে আমাৰ এইখন এখন অতিকৈ ভিতৰুৱা গাঁও। আৰু এই ভিতৰুৱা গাঁওখনতে এইটো সংঘটিত হয়। আচলতে বহুতখিনি মানুহৰ সমাগম হৈছে। হয়, এইটো কি বস্তু হয় আচলতে আমিও গম পোৱা নাই। পুলিচ আহি আছে, পুলিচে পৰীক্ষা কৰাৰ পিছতহে গোটেইখিনি গম পোৱা যাব। এইবিলাক মানুহ এতিয়াও চাব আহি আছে। জামবাৰী আৰক্ষী চকীৰ অচি ছাৰক ধন্যবাদ জনাইছোঁ, লগতে অচি ছাৰৰ ষ্টাফকো ধন্যবাদ জনাইছোঁ। ফোন কৰাৰ লগে লগে ছাৰে 1.5-2 কিলোমিটাৰমান ঠাই গাড়ী ৰাখি খোজকাঢ়ি আহিছে, কাৰণ বোকাৰ কাৰণে গাড়ী আনিব নোৱাৰে। তথাপিও ছাৰে অতি সোনকালে আহি আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে ছাৰক ধন্যবাদ জনাইছোঁ। এইটো বস্তু আমাৰ আৰক্ষীয়ে লৈ গৈছে। পৰীক্ষা কৰাৰ পিছতহে গম পোৱা যাব কি বস্তু হয়, ক'ৰ হয়, কেনেকৈ সি ইয়াতে পৰিল।